এয়া এতিয়া ভিতৰলৈ সোমাই আহিছোঁ সঁচাকৈ ইমান ধুনীয়া চাওকচোন ভিডিঅ'টো বনাই নাথাকে এতিয়া সেৱা কৰি লওঁ দেই ভিতৰত সেৱা কৰি ল'লোঁ আৰু এতিয়া আমি এনেকৈ 7 পাক ঘূৰিম মনৰ ইচ্ছা পূৰণ হয় বুলি কোৱা হয় এতিয়া 7 পাক ঘূৰিম আৰু এতিয়া এয়া আৰু এতিয়া 7 পাক ঘূৰিম এনেকৈ মনৰ ইচ্ছা পূৰণ হয় আৰু এইটো হৈছে আমাৰ পৰিয়াল এয়া এইপিনে যাম বাৰু এয়া ধুনীয়াকৈ সংৰক্ষণ কৰি থোৱা আছে এইবোৰ চাম আগতে 7 পাক ঘূৰি লওঁ মনৰ ইচ্ছা পূৰণ হওক এয়া পুৰণি হ'ল এনেদৰেই থোৱা আছে আৰু এইটো হৈছে গণেশৰ মূৰ্তি দেখিছেনে এইটো গণেশৰ মূৰ্তি এইটো এনেদৰেই পোৱা গৈছিলে ইয়াত এতিয়া কোনো বনোৱা হোৱা নাই এয়া শিৱলিংগ আৰু এয়া গণেশৰ মূৰ্তি এনেদৰেই পোৱা গৈছিলে ইয়াত এই মন্দিৰটো হ'ল পাহাৰৰ ওপৰত এই মন্দিৰটো পাহাৰৰ ওপৰত আকৌ আৰু ওপৰলৈ আছে ৰুক্মিণী মন্দিৰ আমি তালৈ যাম ভিডিঅ'টো চাই থাকিব খালি ৰুক্মিণী মন্দিৰ চোৱাৰ আগতে ভাবিলোঁ ইয়াত যিটো মিউজিয়াম আছে সেই মিউজিয়ামটো আগতে চাই আহি লওঁ আপোনালোককো দেখুৱাম ব'লক মিউজিয়ামটো এতিয়া চাই আহি লওঁ চাওক ইমান ধুনীয়া এইখিনি হেনো 2020তহে কৰা হৈছে এনেকুৱা 2020ত এইখিনি আগতে হেনো ওপৰত লক কৰি থোৱা আছিলে কিন্তু এতিয়া 2020ত ইয়ালৈ ধুনীয়াকৈ আনি এতিয়া সজাই থোৱা হৈছে চাওক আৰু এইখিনি বস্তুৱে আগতে মন্দিৰটো সজাই তোলা হৈছিলে এইটো এয়া খটখটিখিনি চাওক এয়া চাওক ইমান ধুনীয়া একদম বহুত ধুনীয়াকৈ সজাই থৈছে এয়া এই আগৰ মন্দিৰটো মানে এইখিনি বস্তু ব্যৱহাৰ কৰা হৈছিল আৰু এইবোৰ এতিয়া সংগ্ৰহ কৰি ধুনীয়াকৈ সজাই তোলা হৈছে চাওকচোন ইমান ধুনীয়া লাগিছে 6000 বছৰ পুৰণি বস্তুবোৰ ইমান ধুনীয়াকৈ আজি সজাই তোলা হৈছে দেখিছেনে ইমান ধুনীয়া আপোনালোকো যদি অহা নাই এবাৰ আহক ইমান ধুনীয়া জেগা আপোনালোক আহক আহিবই ভাবি নাথাকিব আহিব আৰু খুব ভাল পাব কাৰণ জেগাটো বহুত ধুনীয়া মেইন মন্দিৰ পাহাৰৰ ওপৰত আহক আপোনালোক সকলো এইবোৰ যে দেখিছে এইবোৰ সকলো শিলৰেই হয় কোনো ইয়াত নতুন একো ব্যৱহাৰ কৰা নাই এয়া খালি আগতে এইখিনি বস্তুৱে মন্দিৰটো গঢ় লৈ উঠিছিল আৰু এতিয়া সেইখিনি বস্তুকে ধুনীয়াকৈ সজাই তুলিছে আগতে ওপৰত হেনো আছিলে 2020ত এনেকৈ তললৈ আনি হেনো সজাই তুলিছে চাওকচোন ইমান ধুনীয়াকৈ ৰাখিছে এই মিউজিয়ামটো সঁচাকৈ বহুত ধুনীয়াকৈ ৰাখিছে বুলি কৈছোঁ আপোনালোক আহক চাওক বহুত ধুনীয়া জেগাটো মুঠতে আহক আপোনালোক এইপিনেদি ওলাই যাব লাগিব এতিয়া নাযাওঁ বাৰু মই দেখুৱাই দিছোঁ এইটো ৰাস্তা এইপিনেদি ওলাই যাব লাগিব আমি আহোঁতে এইপিনেদি সোমাইছিলোঁ কিন্তু ওলাই যাওঁতে এইপিনেদি যাব লাগিব এই ৰাস্তাটোৱেদি ওলাই যাব লাগিব অথনি মানুহটোৱে কৈছে এইপিনেদি আহিব বুলি আৰু আমি এইপিনেদি যাম এতিয়া কিন্তু ভিডিঅ'টো শেষ হোৱা নাই মা ৰুক্মিণী মন্দিৰলৈ যাম ভিডিঅ'টো চাই থাকক এতিয়া গৈছোঁ মা ৰুক্মিণী মন্দিৰ আৰু ৰুক্মিণী মন্দিৰলৈ পাহাৰৰ ওপৰত উঠি যাব লাগিব এয়া পাহাৰৰ ওপৰত উঠি যাব লাগিব আৰু এতিয়া আমি যাবলৈ ধৰিছোঁ মা ৰুক্মিণী মন্দিৰলৈ ৰাস্তাবোৰ খুব ধুনীয়া হয় এয়া শিলৰে চাওকচোন ইমান দূৰ বাপৰে চাওক আহি আছোঁ বাপৰে ভাগৰ লাগি গৈছে আৰু বহুত দূৰ ওপৰ আছে
চাওক এইকণতে অকণ ৰৈ ল'ব লাগিব কাৰণ বহুত দূৰ। এইকণতে অকণ ৰৈ লৈছোঁ আৰু এয়া আকৌ গৈছোঁ আধা দূৰ ভাগৰ মাৰি কাৰণ পটককৈ যাব নোৱাৰি, ৰৈ যাব লাগিব। খালি আপোনালোক আহিব দেই, কাৰণ ভাবি নাথাকিব, আহিব। ইমান ধুনীয়া এটা প্লেচ চাওকচোন, গছ বনৰ মাজত খুব ধুনীয়া। আৰু এতিয়ালৈকে পোৱাগেই নাই, গৈয়ে আছোঁ। কিমান পাহাৰৰ ওপৰত চাওক, কৃষ্ণ। কিমান আৰু দূৰ নাজানো বাৰু, গৈহে আছোঁ কাৰণ এইবাৰ মই ফাৰ্ষ্ট আহিছোঁ তো কৈছোঁৱেই। ভালেই লাগিছে, ইমান ধুনীয়া সেউজীয়া পৰিৱেশৰ মাজত। হ'লেও মানে ভাগৰটো বহুত লাগিছে, কেতিয়া পামগৈ সেইটো ভাবিয়ে পোৱা নাই আৰু। কৃষ্ণ, বহুত ওখ হয় দেই। মই লৌ মাহী সেইজনী আহি আছে, গৰমত আহিব পৰা নাই। এতিয়া পিন্ধিয়া উঠি যাব লাগিব। সঁচাকৈ ভালো লাগে চাওকচোন, ইমান ভাল লাগিছে। একদম সেউজীয়া 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 এই গছ বনৰ মাজত এইটো। এতিয়া গৈ আছোঁ ৰুক্মিণী মন্দিৰ, পোৱাগেই নাই। এনেকৈ মানুহৰ গাঁও এখন আছে, এয়া তাৰ মাজেদি এনেকৈ এইটো ৰাস্তাইদি গৈ আছোঁ। গৈ এতিয়া কিমান দূৰ আছে নাজানো, গৈহে আছোঁ। আহি আছোঁ আৰু বহুত তলৰ পৰা আহিছোঁ আৰু এইখন এখন গাঁও হয়। হ'লেও চাওকচোন কিমান ওখ হয়, যিহেতু আমি এতিয়া পাহাৰৰ ওপৰতে আছোঁ। আৰু এয়া অৱশেষত পালোহি ৰুক্মিণী মন্দিৰ। এই যে ফটো, আৰু এয়া চাওক আহি আছোঁ ৰুক্মিণী মন্দিৰ। অৱশেষত পাই গ'লোহি মা ৰুক্মিণী মন্দিৰ। চাওক, আৰু অত সময় আহি ইমান ওখ পাহাৰৰ ওপৰত এয়া হ'ল মা ৰুক্মিণী মন্দিৰ। আৰু ইয়াত হেনো মা ৰুক্মিণী আৰু ভগৱান শ্ৰীকৃষ্ণ এৰাতি ইয়াত জিৰাইছিল, মানে ৰাতিটো থাকিছিল বুলি কোৱা হয়। আৰু এয়া চাওক ইমান ধুনীয়া পৰিৱেশ, ইয়াতে চাকি ধূপ জ্বলাব পাৰে আৰু ইয়াত সেৱা কৰিব পাৰে। আৰু খুব ধুনীয়া পৰিৱেশ একদম। খুব ধুনীয়া পৰিৱেশ চাওকচোন। তো ইমানেই সকলোবোৰ বস্তু দেখুৱাবলৈ যত্ন কৰিলোঁ, সৰুকৈ গোটেইখিনি বস্তুৱেই মই দেখুৱালোঁ সৰু। এই মন্দিৰলৈ অহা নাই, আহক সকলোবোৰ। বহুত ধুনীয়া জেগাটো, আহি খুব ভাল পাব। একদম সেউজীয়া পৰিৱেশ আৰু মন্দিৰ চন্দিৰটো আছেই। আৰু এইবোৰ, আৰু এয়া মা ৰুক্মিণী মন্দিৰ, সকলোবোৰ ফুৰিব পাৰিব। মুঠতে আহক, গোটেই বস্তুবোৰ ফুৰক, খুব ভাল পাব। আৰু আজিলৈ ভিডিঅ'টো ইমানেই, মই ইমানতে সামৰিছোঁ। আৰু ভিডিঅ'টো যদি ভাল পালে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই।